বন্ধুসকল, আপোনালোকেও ভিডিঅ' বনায় নেকি? কণ্টেণ্ট ক্ৰিয়েটাৰ হয় নেকি? বা আগলৈ আপোনালোকেও ৰিলছ ভিডিঅ' বনাম বুলি ভাবিছে নেকি? যদি ভাবিছে, এই ভিডিঅ'টো আপোনাৰ বাবে। আগতে আমাৰ ভিডিঅ'বিলাক ফেচবুকে প্ৰমোট কৰে হ'লে, এতিয়াৰ পৰা এটা যে ভাল খবৰ, চৰকাৰেও আমাৰ ভিডিঅ'বিলাক প্ৰমোট কৰিব। আগতে যিদৰে স্কুলে কম্পিউটাৰ শিক্ষা দিছিলে, এতিয়াৰ পৰা কণ্টেণ্ট ক্ৰিয়েটৰ হোৱা বা ৰিলছ বনোৱাৰ প্ৰতিখন স্কুল কলেজতে শিক্ষা দিয়াৰ ব্যৱস্থা চৰকাৰে কৰি দিম বুলি ঘোষণা কৰিছে। এতিয়াৰ পৰা আৰু কণ্টেণ্ট ক্ৰিয়েটৰ হোৱা টাইম পাছ নহয়, দেশৰ ইকনমিৰ অংশ বুলি ধৰা হ'ব। ইয়াৰ ভেলু হৈছে ৩৫,০০০ কৰোৰ। চৰকাৰীভাৱে ঘোষণা কৰা হ'ল যে স্কুল কলেজত অকল কিতাপেই নহয়, কণ্টেণ্ট ক্ৰিয়েট কৰা আৰু ৰিলছ বনোৱা, এডিটিং কৰা আৰু এনিমেশ্যন কৰা সকলোবিলাক শিকোৱা হ'ব। আপুনি কেনেকৈ এজন ভাল কণ্টেণ্ট ক্ৰিয়েটৰ হয়, সম্পূৰ্ণভাৱে সকলো শিকোৱা হ'ব। এতিয়াৰ পৰা আৰু আমাৰ দেশখন হ'ব কণ্টেণ্ট কেপিটেল। যদি এতিয়া আপোনাক কোনোবাই কয়, আপুনি এই ভিডিঅ'টো দেখুৱাই দিব আৰু ক'ব, এতিয়া অকল ৰিল বনোৱা হৈ থকা নাই, এটা ইনকমৰ পথো হ'ল আৰু তাক চৰকাৰে স্বীকৃতি দিলে। শেষত জনাবলৈ নাপাহৰিব, চৰকাৰৰ এই সিদ্ধান্তটো আপোনাৰ কেনেকুৱা লাগিল, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে বন্ধু বান্ধৱীসকলেও নিজৰ মতামত দাঙি ধৰিব পাৰে।